মাটি দাইলখিনি ভালদৰে ভিজাই থৈ 2 ঘণ্টামান দিয়া পানীৰে ঘঁহি ঘঁহি বাকলিখিনি এৰাই দিম। দি ধুই ল'ম। ধুই লোৱাৰ পাছত আমি অসমীয়া যেতিয়া খাৰ খাই চবেই ভাল পাওঁ নহয় জানো, সেয়ে মই আজি মাটিমাহ, কাঠআলু আৰু খাৰ দি বনাম বুলি ভাবিছোঁ। চাওঁ আহকচোন। ধুই লৈ পেলাই মই প্ৰেছাৰ কুকাৰ এটাত গোটেইখিনি ভালদৰে দি দিম। মাটি দালিখিনিৰ লগত কাঠআলু দিছোঁ। আমি মানুহ কম যেতিয়া মই কমকৈ বনাইছোঁ। ইয়াতে নিমখ দি দিছোঁ। এতিয়া গেছটো জ্বলাই মাটি দালিখিনি মই 2টা চিটি মৰাই ল'লোঁ। তাৰপিছত কেৰাহীটো পাতি দিলোঁ। কেৰাহীটো গৰম হ'বলৈ দিলোঁ। গৰম হোৱাত মই অকণমান মিঠাতেল দিলোঁ। মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পাছত ইয়াতে মই ফোড়নৰ কাৰণে কেইটামান পাঁচফোৰণ, লগতে তেজপাত 2টা, শুকান জলকীয়া কেইটামান আৰু পিঁয়াজ সৰু চাই এটা ইয়াতে কাটি দিলোঁ। আদা নহৰু অকণ মই কুটিয়ে দিছোঁ। আপোনালোকে খুন্দিও দিব পাৰে। মই কুটি দিলেই ভাল পাওঁ, সেইকাৰণে মই কুটিয়ে দিছোঁ। ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। ৰঙচুৱা হোৱাৰ পিছত মই যিখিনি বইল কৰি থৈছিলোঁ মাটিৰ দাইলখিনি মই ইয়াতে দি দিম। হালধি অকণ দিলোঁ। মাটি দালিখিনি দি লৈ ভালদৰে মই লৰাই আছোঁ। তাৰপাছত গোটেইখিনি মাটি দালি ঢালি দিলোঁ। ঢালি দি অলপ সময়ৰ কাৰণে উতলিবলৈ দিছোঁ। সেয়া মই নিজে বনোৱা খাৰ, তাৰে খাৰ অকণমান জোখ অনুপাতে তাতে ঢালি দিছোঁ। অলপ সময়ৰ বাবে উতলিবলৈ থৈ দিছোঁ। চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে নহয়নে? খুব ধুনীয়া এটা কালাৰ হৈছে। মই অকণমান হালধিও দি দিছোঁ দেই। আপোনালোকে নিদিয়াকৈও বনাব পাৰে। আমাৰ ল'ৰা ছোৱালীকেইটাই বগা হৈ থাকিলে খাই বেয়া পায় যে, মই সেইকাৰণে অকণমান হালধি দি দিছোঁ। চাওকচোন খাবলৈ কিন্তু বৰ টেষ্ট হৈছে দেই। আমাৰ আকৌ ছোৱালীজনীয়ে মাটি দালি খাই খুবেই ভাল পায়। মোৰ এয়া মাটি দাইলৰ ৰেচিপি